Guys, welcome back to my YouTube channel. মই অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এতিয়া ভিডিঅ'টো ৰাতিয়ে হ'ল ষ্টাৰ্ট কৰা আৰু মোক মানে মায়ে আজি ৰাতি খাবৰ কাৰণে কিবা এটা বনাব কৈছে। মই ভাবিলোঁ মই বনাম যেতিয়া আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে মোৰ চেনেললৈ পোনপ্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰিলে বহুত বহুত ধন্যবাদ। তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেচিপিটোৰ কাৰণে মই ইয়াত পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী আৰু এইপিনে নহৰু আৰু এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম, তেতিয়া খাই ভাল লাগে আৰু আমাৰ এইখিনি পেষ্ট ৰেডি হৈ গ'ল। ওচৰৰ মানুহ এগৰাকীয়ে এটা মানে মধুৰি দিছিলে, মইতো ফাৰ্ষ্ট এইটো একদম ঔটেঙা বুলি ভাবিছিলোঁ। আপোনালোকে কোনে কোনে এনেকুৱা মানে মধুৰি দেখিছে মোক কমেণ্ট কৰিবচোন, মইতো আজি ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা। ৰেচিপিটোৰ কাৰণে মই এনেদৰে কণী আৰু আলু একেলগে বইল কৰি লৈছিলোঁ। এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ, গৰম হ'লে ইয়াত তেল দি দিম। এতিয়া যেতিয়া তেলখিনি গৰম হ'ল এতিয়া বইল ডিমকেইটা ইয়াত দি দিলোঁ। ইয়াত অকণমানকৈ হালধি দি দিম আৰু ৰঙচুৱাকৈ ভাজি ল'ম। এটা ভাজি লোৱাৰ পিছত অথনি বনাই থোৱা বিলাহী নহৰু আৰু পিঁয়াজৰ যিখিনি মিক্সাৰ আছিলে সেইখিনি এতিয়া মই ভাজি লৈছোঁ ল' ফ্লেমত। আৰু তাৰপিছত ইয়াত মই নিমখ হালধি আৰু মিট মছলা অলপ দি দিম। অলপ পৰিমাণৰ হালধি, সোৱাদ অনুসৰি নিমখ আকৌ পিছত লাগিলে এড কৰি দিম আৰু অলপ মিট মছলা। বিলাহীখিনিৰ পৰা তেল বিৰিঙিব ধৰিছে, এতিয়া আমি ইয়াত বইল কৰা আলুখিনি দি দিম। বইল কৰা আলুখিনি মছলাখিনিৰ সৈতে ভালদৰে মিহলাই ল'লোঁ আৰু অলপ সময় পিছতে অথনি যিখিনি ডিম ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ইয়াৰ লগত দি দিম। এতিয়া যিখিনি ফ্ৰাই কৰি থৈছিলোঁ ডিম সেইখিনিও ইয়াৰ লগত দি দিলোঁ আৰু ভালদৰে মিহলাই ল'লোঁ। ইয়াত আৰু কৰিবলৈকে একো বিশেষ নাই। এতিয়া মই উতলা গৰম পানী ইয়াত দি দিলোঁ আৰু এতিয়া পানীখিনি অলপ শুকাবলৈ দিম আৰু একেবাৰে লাষ্টত দেখাইছোঁ আপোনালোকক কেনেকুৱা হ'ল। অথনি আমাৰ ভাইটিয়ে ভোট জলকীয়া চাটনি বনাইছিলে, এইখিনি এতিয়া অলপ পানী মিক্স কৰি চব্জিখিনি দি দিম, তেতিয়া আৰু অলপ খাবলৈ ভাল হ'ব। জ্বলা হ'লে বস্তুটো খাই ভাল লাগে মানে। আজি থালিখন হৈছে এয়া আৰু মই বনোৱা চব্জি হৈছে এয়া আৰু এইপিনে অথনি মায়ে বনাইছিলে আৰু এয়া দাইল। এনেকৈ পাপাকে সজাই দিছোঁ আৰু আমি লৈ লৈ খাম। খাই কোৱা একদম মস্তি বনাইছে, মস্তি সুন্দৰ। মই আজি যিটো চব্জি বনাইছিলোঁ মাহঁতে আৰু পাপাহঁতে খাই ভাল লাগিলে বুলি ক'লে। যদি আজি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু তাৰ কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়।